আমি এতিয়া গম নাপাওঁ যোৱাৰ পাছতহে আপোনালোকক ক'ব পাৰিম আৰু দেই এতিয়া চাই থাকোন বাৰু দৰ্শকসকল পাই গ'লোহি ৰামদেৱৰ মন্দিৰ এতিয়া আপোনালোকক দেখাব চাই থাকিব কেনেকুৱা যেন লাগে ভিতৰলৈ গৈহে গম পাম আৰু দেই কেনেকুৱা ভিতৰখন কেনেকুৱা হ'ব দৰ্শকসকল দেখিছেনে বাৰু এয়াই হ'ল বাবা ৰামদেৱৰ মন্দিৰ এতিয়া ভিতৰত গৈ চাওঁ কি আছে ন অলপচোন বাৰু ওপৰলৈ কি চাই লওঁ ফাৰ্ষ্ট টাইম আহিছোঁ দেই এইটোলৈ বোলা এনে একো নাই আন্ধাৰে হৈ গৈছে বোলে ফ্লেছটো মাৰিলে নালাগে চচখন ধুনীয়া লাগিছে এই ফটো দৰ্শকসকল আমি ক'ব আপোনালোকক দেখাম আৰু এই কিহৰ মন্দিৰ মই এইটো ভালকৈ ধৰিব পৰা নাই কাৰ মূৰ্তি আছে সুধোচোন বোলো এই কাৰ মূৰ্তি है ये रामदेव बाबा जी विष्णु अवतार रामदेव बाबा जी ना जी हम लोग सोच रहे थे वो है बाबा रामदेव का वो सोच रहे थे ये विष्णु अवतार है ना लेते हैं एकदम बोलिए आता ना बता ये पता नहीं ला ये ला ला लगा लो लगा लो
প্ৰসাদটো লৈ ল'লোঁ একফাক এখন বৰক শ্ৰীকৃষ্ণৰ যিমান লীলা আছে চব আছে ৱালবিলাক ধুনীয়া আছে ৱালবিলাক ভিতৰত যিমান এইবিলাক দেখিছে ন ফটোবিলাক পূৰা শ্ৰীকৃষ্ণ আচলতে বাবা ৰামদেৱ মানে বিষ্ণুৰে অৱতাৰ হয় তাৰমানে পূৰা তেওঁলোকৰ অৱতাৰৰ এইবিলাক ফটো চটোবিলাক ইয়াত চব দিয়া আছে ভাল লাগিছে কিন্তু আপোনালোকে আহিব পাৰে এইটো যোৰহাটৰ বাইপাছৰ ফালে আছে হাতীগড় বুলি কয় জেগাডোখৰ চব এইবিলাক শ্ৰীকৃষ্ণৰ মানে বিভিন্ন লীলাবিলাক আছে ইয়াত ফটো কিবা এটা ভাল লাগে ভিতৰত আহি দেই মানে শান্তি নিচিনা লাগে আপোনালোকে আহিব পাৰে এইফালে যোৰহাটৰ ওচৰতে বেছি দূৰ নহয় মানে যোৰহাটৰ 5 কিলোমিটাৰ হ'ব হাতীগড় বুলি কয় জেগাটো হৈ গ'ল আৰু চোৱা এইবিলাক বাহিৰৰ দৃশ্য বিভিন্ন মূৰ্তি চূৰ্তি আছে আচলতে বিষ্ণুৰ অৱতাৰ গম পাইছে নাই হা বিষ্ণুৰে অৱতাৰ হয় অলপ দিনৰ পিছত ফুল ফুলিব ন ভাল লাগিব ফুল লগাই গাৰ্ডেন বুলি নাম নায়েই গাৰ্ডেন ফুল বহুত লগাইছে ফুল বহুত লগাইছে যেতিয়া ফুল চুল ফুলিব তেতিয়া ভাল লাগিব আৰু এতিয়া ক'ত নিমাতী ঘাট যাব নিবলৈ ঠিক আছে ব'লক এতিয়া নিমাতী ঘাটলৈ যাওঁ যাওঁতে আৰু দেখাই যাব গেট ছেটবিলাক অলপ যাওঁগৈ আৰু দেই হা ব'লা ভালেই লাগিলে চাই বাৰু তুমি মাদিয়া হৈ যাব ধান এটা লগাই দিছা শৰ্ট ভিডিঅ' হ'ব গান এটা লগাই 100 মান যায় মালিকা নতুন গাড়ীখন লৈ আহাত আকৌ চিনি নাপায় আৰু কি বুলি ক'ম হৈ গ'ল আৰু যাওঁ ব'লক এতিয়া ইয়াতো কিবা এটা আছে এইটো চাওকচোন বাৰু এই যে এইটো কি বুলি কয় হা হৈছে কি বুলি কয়
এই বিষ্ণু হয়, বিষ্ণু আৰু পাৰ্বতীনী ন চিনিয়ে নাপাওঁ। অঁ নহয় নহয়, সেই বিষ্ণু লক্ষ্মী হয় নাই নহয়, নাৰায়ণ আৰু সেই লক্ষ্মী, আৰু সেই ওপৰত কোন আছে? বিষ্ণু। হা দেখাই নাই। আৰু এয়া কোন? হা এয়া চিনি নাপাওঁ, ময়ো চিনি নাপাওঁ দেই। ব'ল ব'ল আৰু এয়াই আৰু এয়াই আছে, ধুনীয়া আছে। হ'ব দিয়ক দৰ্শক, ইমানে আৰু দেই, আজি যাওঁ আৰু এইবিলাক। দৰ্শকসকল মানে নিমাতী ঘাট পালোহি, কিন্তু আন্ধাৰ হৈ গ'ল নহয়, এতিয়া কি চাব। এনে অলপ লাইটিং চাইটিংবিলাক অলপ দেখাব পাৰিম আৰু, কিন্তু নদীখন পূৰা আন্ধাৰ। এইখন ঋষি ঋষি ইয়াতে অলপ থিয় হৈ যা। এই এনে ফটো চটো মাৰিবলৈ এটা থৈ দিছে আৰু ইয়াতে। সেইখিনি এনেই লাইটিং আৰু ইয়াত পিকনিক চিকনিক খাব পাৰে মানুহে। বৰ ধুনীয়া লাগিছে কিন্তু। সেই দূৰতো এখন আছে কিন্তু, সেই আগতো এখন আছে দেখিছেনে? মই এখন চাই যাওঁ, তাৰপৰা সেইখনলৈ যাম বাৰু। মানে পিকনিক স্পট আৰু পিকনিক খাব পাৰে। ইয়াত কি গান চান হ'ব পাৰে নেকি? গান চান হয়? অঁ প্ৰগ্ৰেম হয়, ষ্টেজ হয়। ইয়াত আমি পিকনিক খাব পাৰে ধুনীয়াকৈ। দৰ্শকসকল ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব আৰু। আজিকালি কোনো ছাবস্ক্ৰাইব নকৰাই হ'ল, কৰিব দেই দৰ্শকসকল। কিন্তু ব্ৰহ্মপুত্ৰখন সেইখন দূৰত আন্ধাৰ। একোৱে নাই, চব আন্ধাৰে হৈ গ'ল। আন্ধাৰ হৈ গ'ল। মানুহ নাই কেলে ফুৰা? হা মানুহ ফুৰি গ'লেই নি? আই লাভ ব্ৰহ্মপুত্ৰ। একোৱে নাই, মানুহ চানুহ কোনোৱে নাই। দেখিছেনে দৰ্শকসকল, আহিলোঁ আৰু কিন্তু ইমান আন্ধাৰ, এতিয়া কি চাব। এই ফটো চটোকে উঠিছোঁ আৰু অলপ। এনেকৈতো চাবলগীয়া ধেৰ আছিলে, এইফালে নদী এইবোৰ ফেৰী চেৰী গৈ থাকে, ভাল লাগে চাই। কিন্তু এতিয়া আন্ধাৰ, কেতিয়াবা দিনত আহিম বাৰু দেই।